নমস্কাৰ মই আগতে ৰিচ ইণ্ডত কাম কৰিছিলোঁ ৰিচ ইণ্ডৰ পৰা এতিয়া মই ৰিচ ৱেভত আহিছোঁ জাষ্ট ৰিচ ইণ্ডত কিবা এটা ইছ্যুৰ বাবে মই তাৰ পৰা এতিয়া লিভ হৈছোঁ মানে তেওঁলোকৰ অলপ বিহেভিয়াৰটো ইমান ভাল নাছিলে বাকী কোম্পানী চলি আছে তোমালোকে যদি তাতে কৰি আছে তাতেও কৰিব পাৰিবা একো প্ৰব্লেম নাই কোম্পানী ঠিকেই আছে কেৱল মোৰ তেওঁলোকৰ ফাণ্ডাৰৰ লগত অলপ ইছ্যু হৈছিলে মানে কিবা এটা প্ৰব্লেম আৰু সেইটো পাৰ্চনেল প্ৰব্লেম হয় গতিকে বোলক আমি ৰিচ ৱেভত নতুন জাৰ্নি ষ্টাৰ্ট কৰিম মোৰ অলৰেডি 10,07,000 মোৰ ৰিচ ইণ্ডত আৰ্নিং আছিলে গতিকে তাৰ পৰা ইয়াতে আহি গ'লো এতিয়া গতিকে বোলক আমি প্ৰথমতে একাউণ্টত কি কাম কৰিব লাগে গোটেইখিনি আমি কমপ্লিট কৰি লওঁ কমপ্লিট কৰি আমি ইয়াতে নতুন এটা জাৰ্নি ষ্টাৰ্ট কৰিম ঠিক আছে গতিকে আপোনালোকে আৰু মই সকলোৱে মিলি কামত ধুনীয়াকৈ আগবাঢ়ি যাম গতিকে আমি প্ৰথমতে যিখিনি ইয়াত কৰিব লগা কাম গোটেইখিনি কৰি লওঁ গতিকে তাৰ বাবে প্ৰথমতে আমি ইয়াতে কোৰ্চখিনি চাব লাগিব যিখিনি ইয়াতে কোৰ্চ আছে ইয়াতে মাই কোৰ্চ বুলি যিখিনি আছে আপুনি কামটো আগবাঢ়ি যাবৰ বাবে কোৰ্চ হৈছে মেইন আপুনি যিমানখিনি কোৰ্চ আপুনি কমপ্লিট কৰিব পাৰে গতিকে সিমান আপুনি শিকিব পাৰিব এতিয়া মই এইটো পেকেজত মই ষ্টাৰ্ট কৰিছোঁ পেকেজটোৰ নাম হৈছে এক্সপাৰ্ট ৱেব যিটোৰ পেকেজৰ দাম হৈছে 2399 টকা ঠিক আছে গতিকে বোলক আমি মাই কোৰ্চত কি আছে চাই লওঁ ইয়াতে মাই কোৰ্চত আছে ডিজিটেল মাৰ্কেটিং তাৰপিছত গ্ৰোথ মাইণ্ডছেট এফিলিয়েট মাৰ্কেটিং তাৰপিছত ইনষ্টাগ্ৰাম মাষ্টাৰী কেনভা মাষ্টাৰী যিবিলাকত আমি ভিডিঅ' এডিট কৰিব ভিডিঅ' নহয় আমি কিছুমান চাৰ্ট বনাব পাৰোঁ আমি বৰ্ডবিলাক যে বনাই ধুনীয়া সেইবিলাক বনাব পাৰোঁ মোবাইল ভিডিঅ' এডিটিং আমি মোবাইলত কেনেকৈ ভিডিঅ' এডিটিং কৰিম তাৰ বিষয়ে আছে লিডছ জেনেৰেশ্যন আমি কেনেকৈ আমি চেলছ কাক কৰিম চেলছ কৰিবলৈ আমি লিষ্ট কেনেকৈ জেনেৰেট কৰিম তাৰ বিষয়ে ইয়াতে দিয়া আছে চেলছ ক্লজিং আমি যেতিয়া মানুহজন আমাৰ ওচৰলৈ আহিব তেওঁক আমি কেনেকৈ চেলছ কৰিম তেওঁক কেনেকৈ আমি কনভেন্স কৰিম তাৰ বিষয়ে শিকোৱা আছে এটা ইনষ্টা থিম পেজ কেনেকৈ বনাবা বিনা মানে ফেচ নিদিয়াকৈ যে কিছুমান ইনষ্টাগ্ৰাম আইডি আছে আমি চেলছ কৰিবৰ বাবে সেই আইডিবিলাক কেনেকৈ বনাবা ইউটিউব মাষ্টাৰ ইউটিউবত কেনেকৈ আপুনি শিকিব বা ইউটিউবৰ বিষয়ে গুগল এডছ ইউটিউবত যে গুগল এডছ লগাই তাৰপিছত নাইবা ফেচবুক ইনষ্টাগ্ৰাম লগাই তাৰ বিষয়ে পাবা ইয়াতে ফেচবুক এড সকলোবোৰ আছে ইয়াতে এইটো পেকেজত আৰু ভাল পেকেজ আছে মই লাহে লাহে আপগ্ৰেড কৰিম প্ৰথমতে মই এইটো পেকেজত ষ্টাৰ্ট কৰিছোঁ এতিয়া আৰু সোনকালে মই চবতকৈ যিটো দামী পেকেজ 10,000 পেকেজ ল'ম এতিয়া গতিকে আজি যেতিয়া ভিডিঅ' বনাই আছোঁ প্ৰথম হয় গতিকে সৰু পেকেজত মই ভিডিঅ'টো বনাইছোঁ ঠিক আছে গতিকে বোলক আমি সেইখিনি গম পালোঁ এতিয়া ইয়াতে হৈছে KYC খিনি আপুনি কৰিব লাগিব যেনেকৈ মই ইয়াতে KYC কৰি ৰাখিছোঁ আপোনাৰ বেংকৰ জৰিয়তে কৰিব বিচাৰিলে গোটেইখিনি আপোনাৰ বেংক ষ্টেট কোনটো বেংক আছে মোৰ আছে ষ্টেট বেংক ইণ্ডিয়া হোল্ডাৰ নেম যিটো আছে হোল্ডাৰ নেমটো চাই ল'ব আপোনাৰ একাউণ্টটো খুলি লৈ হোল্ডাৰ নেমত আপোনাৰ নামটো দিব IFSC কোড যিটো বেংক একাউণ্ট আপুনি ইউজ কৰি আছে সেইটোৰে হোল্ডাৰ নেম থাকিব IFSC কোড থাকিব একাউণ্ট নাম্বাৰ আপোনাৰ যিটো বেংক একাউণ্ট নাম্বাৰ UPI ID যিটো আপুনি মোক চেলছ কৰিছে মোক পে'মেণ্ট কৰিছিলে UPI ID সেইটো দিব পাৰে নাইবা যিকোনো UPI ID দিব পাৰে তোমাৰ তাত যিটো এভেইলেবল আছে চেণ্ড OTP কৰি দিবা তাৰপিছত OTP যাব তোমাৰ জিমেইলত সেইটো ইয়াতে বহাই দিবা ঠিক আছে এইখিনি হৈ গ'ল বেংক KYC এইটোৱে মেইন বেংক KYCটো কৰি ল'বা আমি বেংক উইথড্ৰ কৰিব লাগিব যিহেতুকে আৰু এফিলিয়েট লিংক ঠিক আছে এফিলিয়েট লিংকটো মেইন আপুনি বেলেগক চেলছ কৰিবৰ বাবে এফিলিয়েট লিংক আপুনি ইউজ কৰিব লাগিব গতিকে এইটো প্ৰথমতে যিটো আছে এইটো আপুনি এনেকৈ ক্লিক কৰিব চিলেক্ট অল কৰিব কপি কৰি লৈ পেলাই আপোনাৰ যিকোনো আপোনাৰ হেৰিত থ'ব পাৰে হোৱাটছআপত থ'ব পাৰে আপুনি নাইবা টেলিগ্ৰাম বেছড হয় টেলিগ্ৰামত হ'লে অলপ লিংকবিলাক বেছি ফাষ্ট চলে গতিকে এইটো মোৰ হেৰি হয় টেলিগ্ৰাম হয় টেলিগ্ৰামত মই ইয়াতে এনেকৈ থৈ দিলোঁ ঠিক আছে গতিকে যেতিয়া আমি বেলেগক চেলছ যেতিয়া কৰিম এই লিংকটোত ক্লিক কৰিলে আমাৰ গোটেইখিনি ডিটেইলছ ইয়াতে ওলাই আহিব ঠিক আছে ইয়াতে ওপৰত থ্ৰী লাইনত ক্লিক কৰিম কোৰ্চ পেকেজত ক্লিক কৰি যিটো পেকেজ আমি চেলছ কৰিম যিটো পেকেজ আমাৰ পৰা ল'ব বিচাৰিব ইয়াতে আমি সেই পেকেজটোত ক্লিক কৰি দিম ঠিক আছে গতিকে এইখিনি বুজি পালে চাগে আপোনালোকে এতিয়া নেক্সট আমাৰ কাম হ'ব এইটো হৈ গ'ল এইটোৱে আমাৰ মেইন হয় আৰু ইয়াতে বেলেগ একো নাই ঠিক আছে গতিকে আমি এতিয়া বেলেগ চাই লওঁ কি আছে আৰু ইয়াতে লিডাৰ বোৰ্ড আপোনালোকে কোনে কিমান আৰ্নিং কৰে এইটো ডেইলি ইয়াতে আহি থাকিব আপুনি যদি আজি ভাল আৰ্নিং কৰিছে আপোনাৰ লিডাৰ বোৰ্ডত আপোনাৰ নাম আহি যাব যেনেকৈ মই ৰিচিণ্ডত কৰোঁতে মই টপ 10ত আছিলোঁ অল ইণ্ডিয়াৰ ভিতৰত এতিয়া ইয়াতে নতুন কোম্পানী হয় ইয়াতে মই জাষ্ট ষ্টাৰ্ট কৰিছোঁ সোনকালে আহি যাম আকৌ লিডাৰ বোৰ্ডত গতিকে আপোনালোককো লিডাৰ বোৰ্ডলৈ লৈ যাম গতিকে এইটো লিডাৰ বোৰ্ডত আপুনি চাব পাৰে কোনে কি কৰিছে ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্ট কাৰোবাৰ যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ইয়াৰ ৰিকুৱেষ্ট পঠাব পাৰে সেইবিলাক মই পাছত বেলেগ ভিডিঅ'ত শিকাই দিম প্ৰথমতে যিখিনি মই কাম কৰিছোঁ সেইখিনি শিকিলক আপডেট ৰিকুৱেষ্ট এইবিলাকো বেয়া আছে মই শিকাই দিম ৱালেট ট্ৰেঞ্জেকশ্যন এইবিলাক দেখাই দিম মই কেনেকৈ কৰিব লাগে ঠিক আছে তাৰপিছত এইবিলাক ইমান দৰকাৰ মাই এছ'চিয়েটেড ঠিক আছে ইয়াতে আপুনি হেৰিবিলাক পাব গ্ৰুপবিলাক পাব চাগে
নাই এইটোত গ্ৰুপ নাই। গ্ৰুপটো ইয়াতে থাকিব ৰ'বা। মেইন হৈছে গ্ৰুপটো, আপোনালোকে গ্ৰুপটোত জইন হৈ ল'ব। কমিউনিটি, এইটো যিটো কমিউনিটি আছে, কমিউনিটিত গ্ৰুপবিলাক আছে। এইটো জইন হোৱাটছআপ গ্ৰুপ, অফিচিয়েল ইনষ্টাগ্ৰাম পেজটো চাই ল'বা, জইন টেলিগ্ৰাম অফিচিয়েল, টেলিগ্ৰামৰ যিটো অফিচিয়েল আছে তাতে আপুনি এইটো চাই ল'ব, ঠিক আছে। গতিকে এইটো মেইন হয়, এইটোত জইন হৈ থাকিবা। ইয়াতে গোটেইখিনি আপোনাৰ হেৰিখিনি আহি থাকিব, যিখিনি নটিফিকেশ্যন আমাৰ যিখিনি দৰকাৰী আপগ্ৰেড এইবিলাক শিকাই দিম পিছত। চাৰ্টিফিকেট, ইয়াতে কোম্পানীৰ চাৰ্টিফিকেটবিলাক আপুনি পাই যাব। ইয়াতে হয়তো গোটেইখিনি চাৰ্টিফিকেট আছে, মই দেখাই আছোঁ। চাৰ্টিফিকেটখিনি এতিয়া ইয়াতে আপলোড কৰা নাই, মই তোমাক পাৰ্চনেলি চাৰ্টিফিকেটখিনি দি দিম। সেইখিনি চাৰ্টিফিকেটখিনি লৈ ল'বা মোৰ পৰা, মোক ক'বা যে চাৰ্টিফিকেটখিনি দিয়া বুলি। আৰু কোৱালিফিকেশ্যন ইয়াতে যিবিলাক মিট আপ থাকে, কিবা থাকে, এতিয়া বৰ্তমান মিট আপ ষ্টাৰ্ট হৈছে, 5 আগষ্টলৈ টাৰ্গেট হৈছে। আপুনি যদি হেৰিৰ আগতে কি বুলি কয়, সেইটো হৈ যাব পাৰে, এইটো দৰকাৰ নাই। পাছত মিট আপ কিবা আহিলে মই এইবিলাক দেখাই দিম, কাৰণ আপুনি এতিয়া কাম ষ্টাৰ্ট কৰিছে, এইটো আগতে হৈ গৈছে, ময়ো এইটোত যাব পৰা নাই। নেক্সট আপোনাক দেখাই দিম, নেক্সট মিট আপ বা ট্ৰিপ আহিলে, ঠিক আছে। গতিকে এইখিনি মেইন কাম হয়, আপুনি এই কামখিনি কৰি লওক। সেই কামখিনি কৰি লৈ পেলাই মোক জনাই দিব, ঠিক আছে। আৰু মই নেক্সট আপোনাক কি কৰিব লাগে গোটেইখিনি প্ৰচেছ দেখাই দিম। প্ৰথমতে এইখিনি কৰি লওক আপুনি গোটেইখিনি A to Z, আৰু কৰা হ'লে মোক হৈ গ'ল বুলি জনাই দিব।